দেৱজিৎ গোস্বামীৰ কবিতা এটা পকা আঙঠা। মেটাৰনিটি ৱাৰ্ডৰ 11 নম্বৰ বেডত চিজাৰিন হৈছিল যশোদাৰ। IVF ঈশ্বৰৰ বৰদান অথবা গাঁৱৰ বুলন বেজৰ মাদলিটো মুঠতে যশোদাই ল'ৰা ফুকাইছিল। নগঞা মঙলতীৰ বিধানমতে নন্দমহল্লাৰে টোপোলা বান্ধিছিল ক'লা বস্তুৰে ৰবিবাৰে ভকতক এসাঁজ। যশোদাই হাঁহিছিল, নন্দই হাঁহিছিল, মহলদাৰৰ খুঁটিলৈকে সুখৰ বাই ছাতি বৈ গৈছিল। সিটো মূৰত গাঁওবুঢ়াৰ টোপনি হেৰাইছিল, নন্দৰ যে ভেটি খোৱা উপজিছিল। যমুনাত ঢল নাছিল, শোলা মাটিৰ এডিঙি ধান নাছিল, চবকাত মৰিছিল গৰু, চৌকাত নুঠিছিল চৰু। খুটিৰ মহবোৰ কিয় হেৰাইছিল, হালধীয়া সৰিয়হৰ পথাৰবোৰ কিয় জ্বলিছিল, টাৰ্জান পেগুৰ আবিঐ জীয়েক কিয় হৈছিল আপোন ঘাটি। কোনে জানো গেজেপনি বাঁহনিৰ আঁৰত শুনি আহিছিল যখিনীৰ খিলখিল হাঁহি। আপদ আহিছিল, ৰাইজে আলচিছিল, গাঁওবুঢ়াৰ চোতালত চিলিমৰ ধোঁৱাবোৰ কুৰুলি পাতি উৰিছিল। আৰু এদিন ভটভটিত যমুনা সুঁতি পাৰ হৈ নগঞা মঙলতী আহিছিল। গাঁওবুঢ়াৰ চৰাঘৰত মঙলতীয়ে আধামুধা চকুৰে হাঁহিছিল। সাজৰ বাটিত গাঁওবুঢ়াই সভ্যতাৰ চোলাটো খুলি থৈছিল। এইবাৰ চিলিমটো মঙলতীয়ে জ্বলাইছিল। গাঁওবুঢ়াৰ চোতালত এজুম বগা কাউৰীয়ে থপিয়াই থপিয়াই চিলিমৰ আঙঠাবোৰ বুকুত বান্ধি লৈছিল। নন্দৰ ঘৰটো ধোঁৱাইছিল, নন্দৰ মহৰ খুটিটো ধোঁৱাইছিল। পিছদিনা এৰাবাৰীত 3টা নিথৰে দেহ ধোঁৱাইছিল। ঢল এটা বাগৰিছিল, মঙলতীৰ চিলিমত এটাই আঙঠা জ্বলিছিল। নন্দৰ ঘৰত ডাইনী জনমিছিল।